আজি মই উপস্থিত আছোঁ চচলত আৰু আম আদমি পাৰ্টিৰ এটা কাৰ্যসূচী আছিলে, যিহেতু তেওঁলোকে প্ৰতিবাদ কৰিব পৰা নাই। তো মই তেওঁলোকৰ পৰা প্ৰতিক্ৰিয়া ল'ব বিচাৰিম। মই বাইদেউ কি ক'ব, আজি কি আছিলে আৰু কি সংক্ৰান্তত ইয়ালৈ আনিলে? আজি আমাৰ আম আদমি পাৰ্টি অসমৰ ফালৰ পৰা গোটেই সমগ্ৰ অসমতে জিলাসমূহক আৰু আমাৰ যি ৰাজ্যিক আমাৰ কমিটি আছে তাৰ ফালৰ পৰাও আমি এটা প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ। এই প্ৰতিবাদী কাৰ্যসূচীটো হ'ল যে অসম চৰকাৰে প্ৰতি মাহে মাহে বিদ্যুতৰ মাচুল বৃদ্ধি কৰিছে, যিটো সময়ত অসমত বুলি নহয় গোটেই ভাৰতবৰ্ষতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছে আৰু প্ৰতিটো বস্তুৰে ডিজেলৰ পৰা পেট্ৰলৰ পৰা আৰম্ভ কৰি সকলোতে মূল্য বৃদ্ধি হৈছে। সেই সময়খিনিতে কিন্তু প্ৰতি মাহে মাহে প্ৰায় বিদ্যুৎ মাচুল বৃদ্ধি কৰি আহিছে অসম চৰকাৰে, আৰু ইয়াৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। আৰু সেই প্ৰতিবাদী কাৰ্যসূচী লৈয়ে আজি আমি বিজুলী ভৱনৰ সন্মুখত আমি প্ৰতিবাদ কৰিবলৈ গৈছিলোঁ, কিন্তু আমাক অসম চৰকাৰৰ আৰক্ষী বিভাগে আমাক তাৰ পৰা গ্ৰেপ্তাৰ কৰি এৰেষ্ট কৰি আমাক ইয়ালৈ আনিছে। এতিয়া চচললৈকে আমি ইয়ালৈ আহিছোঁ আৰু আমি এই অসম চৰকাৰৰ যি হঠকাৰী সিদ্ধান্ত, সেই সিদ্ধান্তৰ সদায় প্ৰতিবাদ কৰি আহিছোঁ। আমাক বিদ্যুৎ মাচুল ৰেহাই দিব লাগিব, শিক্ষা, স্বাস্থ্য, বিজুলী, পানী এইবিলাক আমাক ৰেহাই দিব লাগিব, বিনামূলীয়া কৰিব লাগিব অসম চৰকাৰে। তাৰোপৰি আমাৰ দাবী যে আমাৰ দিল্লী চৰকাৰে যেনেদৰে 200 ইউনিট বিজুলী ফ্ৰী কৰি দিছে, পঞ্জাৱ চৰকাৰে যেনেকৈ বিজুলী বিনামূলীয়া কৰি দিছে, তেনেকৈ নোৱাৰিলেও অন্ততঃ ইয়াত কিন্তু মাহে মাহে বিজুলী যি বিল তেওঁলোকে বৃদ্ধি কৰা যি এটা কুচক্ৰান্তত তেওঁলোকে লিপ্ত হৈছে, এই কথা তেওঁলোকে বন্ধ কৰিব লাগিব। অন্যথাই আমি এনেদৰে ইয়াতকৈ তীব্ৰ আন্দোলন গঢ়ি তুলিবলৈ আমি বদ্ধপৰিকৰ, আমি ইয়াতকৈ তীব্ৰ আন্দোলন গঢ়ি তুলিম। বিজেপি চৰকাৰ হাই হাই বিজেপি চৰকাৰ বৰ্বৰতা নচলিব। চচলত প্ৰতিবাদ কৰিবলৈ দেখা পোৱা গৈছে।